Hello everyone, মোৰ এতিয়া অন্য এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো। আজি মই অমৰা টেঙাৰ লগত মানে ৰৌ মাছৰ জোল বনাম আৰু এতিয়া গৰম দিন মানুহে খাব লাগে, খুবেই ভাল লাগে আৰু সদায় দিনে খোৱা নহয় কিন্তু বতৰৰ বস্তু যেতিয়া আজি খাবলৈ লৈছো, বনাবলৈ লৈছো, এনেকৈ মই 8-9টা মান অমৰা লৈছো আৰু 4-5টা মান মই চিটি মাৰি লৈছো। তেতিয়া মানে ভালকে সিজিলে ভাল লাগে আৰু মই এতিয়া ৰসুন, আদা আৰু জলকীয়াৰ এটা পেষ্ট মই বনাই লম। আপোনালোকে খাইছেনে এনেকৈ বইল কৰিও খাব পাৰে, এনেকৈও খাব পাৰে নিজৰ নিজৰ ইচ্ছা মতে। আৰু এতিয়া মোৰ চিটি মৰা হৈ গৈছে, আপোনালোকেও এনেকৈ বনাব, চিটি মাৰি ল'ব। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সকলোৱে প্লিজ ছাপোৰ্ট কৰিব। এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, অলপমান টাইট কৰি ফ্ৰাই কৰি ল'ব লাগে। মই সদায় নাখাওঁ কিন্তু সময়ৰ বস্তু যেতিয়া এদিন বা দুদিনে খাওঁ, তাতকৈ বেছি নাখাওঁ। আৰু এতিয়া দেখিছেনে অমৰাখিনি মোৰ বইল হৈ গৈছে আৰু এতিয়া মাছখিনিও মোৰ ফ্ৰাই হৈ গৈছে। কি যে সোৱাদ লাগে গৰমৰ সময়ত বা গৰমৰ দিনত এনেকৈ খাবলৈ, নহয় জানো। এতিয়া মই ভাজি ল'ম জোলখিনি। মানে এতিয়া মই জিৰা দিছোঁ, আদা ৰচুন জলকীয়াৰ পেষ্টটো দিছোঁ, পিঁয়াজ দিছোঁ আৰু যিখিনি মই মানে অমৰাৰ যিখিনি মানে জোল মানে এনেকৈ বনাই লৈছোঁ নহয়, সেইখিনি এতিয়া মই ভাজি ল'ম। হালধি গুড়া দিছোঁ, ব্ৰাউন হোৱালৈকে মই ভালকৈ পিঁয়াজখিনি ভাজি ল'লোঁ আৰু এতিয়া দেখিছেনে অমৰাৰ জোলখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকেও এনেকৈ খাবচোন। আৰু মই মাছখিনি এতিয়া ওপৰতে দি দিছোঁ আৰু উতলিবলৈ দিম, পানীও কম হ'বলৈ দিম আৰু আন্দাজমতে আপোনালোকে নিমখ দি ল'ব। আৰু মোৰ এতিয়া অমৰা আৰু মাছৰ জোল তৈয়াৰী হৈ গৈছে আৰু মই এতিয়া খাবৰ কাৰণে উলিয়াই লৈছোঁ। আপোনালোকেও এনেকৈ খাব। আৰু ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মাছো ফ্ৰাই কৰি লৈছোঁ, ডিম আমলেট কৰি লৈছোঁ আৰু এতিয়া গৰমৰ দিন নহয় জানো, তিয়ঁহৰ মই এনেকৈ চালাড কৰি লৈছোঁ আৰু এটুকুৰা নেমু লৈ লৈছোঁ আৰু এটা জলকীয়া। ভিডিঅ'টো ইমানেই, পুনৰবাৰ কৈছোঁ, ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।